Globe, do you have a message for your fans right now, Mr. Depp? I'm scared to death. I'm frightened and I don't know what to do. I'm confused and I want to go home. Any other people? Hold on one second. No problem. Courtney, I can't do this if people are coming in and out of the door. It's really distracting. Extremely. আমি যেতিয়া কোনোবা ডাঙৰ সেলিব্ৰিটি এজনৰ জীৱন দেখি পাওঁ তেন্তে আপুনি বা ময়ো বহুতে কল্পনা কৰো যদি আমাৰো তেওঁৰ দৰে ধন সম্পত্তি থাকিলে হয় বা যদি আমাৰো তেওঁৰ দৰে ডাঙৰ গাড়ী বিলাহী ঘৰ থাকিলে হয় তেন্তে আমাৰো হয়তো জীৱনত বহুত সমস্যা কমি গল হয় কিন্তু বন্ধুসকল তেওঁলোকৰ এই ৰঙীন জীৱনৰ আঁৰত লুকাই থাকে কিছুমান কলা কাহিনী আৰু আজি মই এনেকুৱা এটা কলা কাহিনী আপোনাক জনাম আৰু এই কাহিনীটো শুনাৰ পিছত হয়তো আপোনাৰো মনত ধাৰণা হলনি হৈ যাব মানুহ এজনক জীয়াই থাকিবলৈ মানুহ এজনৰ জীৱন এটা ভালকৈ জীয়াবলৈ তেওঁলোকক সঁচাকৈ টকা পইচাৰ প্ৰয়োজন নে মানুহ এজনৰ স্বভাৱ চৰিত্ৰ ভাল হোৱাৰ প্ৰয়োজন এই কথাটো আজি আপুনি এই ভিডিঅ'টোত উপলব্ধি কৰিব হেল্ল' বন্ধুসকল যদি আপুনি সঁচা ঘটনাবোৰ কাহিনী আকাৰত শুনিবলৈ ভাল পায় তেন্তে আছামিজ ৰিয়েল ষ্টৰী চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব বন্ধুসকল আপুনি বা মই কেতিয়াবা নিশ্চয় দেখিছো বা কৰবাত হলেও শুনিছো কোনোবা এজন ল'ৰা বা ছোৱালীয়ে তেওঁ আগতে ভাল পোৱা ল'ৰা বা ছোৱালীজনীৰ কথা বেয়াকৈ কৈছে বাহিৰৰ মানুহৰ আগত কাৰণ তেওঁ নিজৰ ইমেজটো বাহিৰত ভাল কৰি ৰাখিব লাগে আৰু এনেকুৱা ধৰণৰ ঘটনা বেছিভাগ ছোৱালীৰ ক্ষেত্ৰত হয় যেতিয়া তেওঁ কোনোবা এজন ল'ৰাক এৰি আন এজন ল'ৰালৈ যাব লগা হয় তেতিয়া কিছুমান ছোৱালীয়ে আগতে ভাল পোৱা ল'ৰাজনৰ কথা বহুত বেয়াকৈ কৈ ফুৰে কাৰণ তেওঁ বিচাৰে তেওঁৰ ইমেজটো সকলোৰে আগত ভাল হৈ থাকক আৰু এনেকুৱা কাহিনী আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰে নহয় এনেকুৱা ধৰণৰ কাহিনী সমগ্ৰ বিশ্বতে ঘটি আছে আৰু এই মিছা অপবাদৰ পৰা হাৰি যাব নোৱাৰিলে হলিউডৰ সকলোতকৈ জনপ্ৰিয় এক্টৰ জনি ডেপ আৰু আজি আমি কথা পাতিম জনি ডেপ আৰু এম্বাৰ হিয়াৰ্ডৰ মাজত কি হৈছিল আৰু তেওঁলোকৰ মাজত কিয় বিবাহ বিচ্ছেদ হ'ল বন্ধুসকল আপুনি বা মই সকলোৱে হলিউডৰ সুপাৰষ্টাৰ জনি ডেপক নিশ্চয় চিনি পাওঁ কাৰণ আমি সকলোৱে হয়তো তেওঁ কৰা চিনেমা পাইৰেটছ অফ দি কেৰিবিয়ান নাইট চিনেমাখন আমি সকলোৱে হয়তো চাইছো আৰু তেওঁৰ অভিনয়বোৰ সঁচাকৈ লেখত ল'বলগীয়া আৰু তেওঁ এটা সময়ত হলিউডৰ সকলোতকৈ বেছি পইচা লোৱা এক্টৰ হিচাপে পৰিগণিত হৈছিল কাৰণ তেওঁ কৰা এক্টিং ইমানেই ধুনীয়া আছিল যে তেওঁ সমগ্ৰ বিশ্বৰ দৰ্শকে আঁকোৱালি লৈছিল আৰু সেইবাবে তেওঁ এটা সময়ত সমগ্ৰ হলিউডত ৰাজ কৰিছিল যেতিয়া আমি জনি ডেপৰ কেৰিয়াৰ বাহিৰৰ পৰা দেখা পাওঁ তেন্তে আমি নিশ্চয় তেওঁৰ কেৰিয়াৰটো বহুত ভাল দেখা পাওঁ আৰু লগতে তেওঁৰ যিটো ইমেজ বাহিৰত সেই ইমেজটো আমি সকলোৱে জানো তেওঁ অত্যন্ত ভদ্ৰ আৰু অমায়িক বুলি কিন্তু 2018 চনত সমগ্ৰ পাব্লিক আচৰিত হৈ গৈছিল যেতিয়া এম্বাৰ হিয়াৰ্ডে তেওঁৰ ওপৰত বিভিন্ন ধৰণৰ আৰোপ লগাইছিল যে তেওঁ এম্বাৰ হিয়াৰ্ডক বহুত অত্যাচাৰ কৰিছিল এম্বাৰ হিয়াৰ্ডক মাৰপিট কৰাৰ উপৰিও তেওঁ শাৰীৰিক আৰু মানসিকভাৱে তেওঁৰ পত্নীক বহুত বেছি কষ্ট দিছিল আৰু তাৰ পিছতে সমগ্ৰ হলিউড তথা বিশ্বতে তোলপাৰ লাগি যায় আৰু আজিৰ দিনত কি হৈ আছে তেওঁলোকৰ এই ঘটনাটো জানিবলৈ আমি তেওঁলোকৰ আগলৈ যাব লাগিব 2009 চনত এম্বাৰ হিয়াৰ্ড আৰু জনি ডেপ প্ৰথমবাৰৰ বাবে লগ পাইছিল এখন চিনেমাৰ শ্বুটিং আৰু সেইটো সময়ত জনি ডেপ ভেনেছা পেৰাডাইছৰ লগত দুটি সন্তানৰ সৈতে এখন সুখৰ পৰিয়াল চলাই আছিল আৰু এম্বাৰ হিয়াৰ্ডক লগ পোৱাৰ পাছত লাহে লাহে তেওঁৰ মন এম্বাৰ হিয়াৰ্ডৰ ফালে আহিবলৈ ধৰে আৰু চন 2012 চনত জনি ডেপে ভেনেছা পেৰাডাইছক ডিভোৰ্স দি তেওঁ এম্বাৰৰ লগত ৰিলেশ্যনত আহিলে আৰু তাৰ পিছত 2015 চনত তেওঁলোকে বিবাহপাশত আবদ্ধ হ'ল কিন্তু আচৰিতভাৱে বিয়াৰ এবছৰ পাছতে এম্বাৰ হিয়াৰ্ড কোৰ্টৰ কাষ চাপিছিল আৰু তেওঁ কৈছিলে যে তেওঁ জনি ডেপৰ পৰা ডিভোৰ্স বিচাৰে আৰু এম্বাৰ হিয়াৰ্ডে ডিভোৰ্স লোৱাৰ কাৰণবোৰ মানুহৰ আগত কৈছিলে যে তেওঁক জনি ডেপে বহুত বেছি অত্যাচাৰ কৰে তেওঁক মানসিকভাৱে কষ্ট দিয়ে তেওঁ যেতিয়া জনি ডেপৰ লগত একেটা ঘৰতে আছিল তেতিয়া তেওঁ নিজৰ মনেৰে নহয় তেওঁ জনি ডেপক ভয় কৰিহে সেই ঘৰত আছিল আৰু এনেকৈয়ে বহুকেইটা এলিগেশ্যন জনি ডেপৰ ওপৰত লগায় আৰু লগতে এইটোও জনায় যে জনি ডেপে এনি টাইম মদ আৰু ড্ৰাগছত আছিল আৰু এম্বাৰ হিয়াৰ্ডে জনায় যে জনি ডেপে তেওঁৰ ওপৰত বহুকেইবাৰ হাত উঠাইছিল আৰু এই এলিগেশ্যনবোৰৰ পাছত তেওঁলোক দুয়োজনৰ মাজত ডিভোৰ্স হৈ গ'ল আৰু 2018 লৈকে যেতিয়া জনি ডেপৰ ডিভোৰ্স হ'ল তেতিয়ালৈকে জনি ডেপে কোনোদিন তেওঁৰ পত্নীৰ কথা এটা কথাও বাহিৰত বেয়াকৈ কোৱা নাছিল বা কেতিয়াও তেওঁ বিচৰা নাছিল এম্বাৰ হিয়াৰ্ডৰ কথা আৰু হয়তো জনি ডেপক হলিউডৰ সকলোৱে ভাল বুলি জানিছিল আৰু লগতে তেওঁৰ ফেন্সবে জানিছিল তেওঁ কিমান ভদ্ৰ আৰু অমায়িক হয় আৰু সেইবাবে তেওঁৰ ফেন্স আৰু বন্ধুবৰ্গই তেওঁক সাপোৰ্ট কৰি আছিল আৰু 2018 শেষৰ ফালে এম্বাৰ হিয়াৰ্ডে আৰ্টিকল এটা লিখিছিল আৰু এই আৰ্টিকলটো যেতিয়া পাব্লিছ হোৱাৰ পিছত জনি ডেপৰ কেৰিয়াৰ সম্পূৰ্ণ বেয়া হ'বলৈ আৰম্ভ কৰিলে আৰু তেওঁৰ হাতত তেতিয়া 3-4খন চিনেমা হাতত অফাৰ আছিল কিন্তু যেতিয়া এই আৰ্টিকলটো বাহিৰত পাব্লিছ হ'ল তাৰ পিছত তেওঁৰ ইমপ্ৰেছন ইমান বছৰে কষ্ট কৰি বনোৱা চিনেমা কেৰিয়াৰ সেই এটা মিছা নিউজৰ ফলত একেবাৰে ওপৰৰ পৰা তললৈ নামিব ধৰিলে তেওঁৰ হাতৰ পৰা পাইৰেটছ অফ দি কেৰিবিয়ান নাইটছ
আৰু লগতে ফেণ্টাষ্টিক বিষ্ট নামৰ চিনেমা দুখনো তেওঁৰ হাতৰ পৰা ওলাই গৈছিল। আৰু এই সকলো হোৱাৰ পাছত জনি ডেপ লাহে লাহে টেনশ্যনৰ ফালে যাবলৈ ধৰে আৰু সেইটো সময়ত তেওঁৰ ফেন্সবোৰ আৰু তেওঁৰ ফ্ৰেণ্ডছবোৰে বহুত বেছি ছাপৰ্ট দিছিল আৰু তেওঁ শেষ মুহূৰ্তলৈকে ধৈৰ্য ধৰি আছিল এম্বাৰৰ কথা নকবলৈ। আৰু পাছত তেওঁ থিৰাং কৰিলে যিহেতু তেওঁ কোনোদিনে এম্বাৰৰ লগত কোনো এটা বেয়া কৰা নাছিল, সেইবাবে তেওঁ এম্বাৰ হিয়াৰ্ডৰ ওপৰত মানহানিৰ কেছ দিব। কাৰণ যিবোৰ কাম তেওঁ এম্বাৰ হিয়াৰ্ডৰ লগত কোনোদিনে কৰা নাছিল, এম্বাৰ হিয়াৰ্ডে তেওঁক নানা ধৰণৰ মিছা এলিগেশ্যন দি সমগ্ৰ বিশ্বতে তেওঁৰ এটা দুৰ্নাম আনিব চেষ্টা কৰি আছিল। আৰু সেই তেতিয়া জনি ডেপে থিৰাং কৰিলে যে তেওঁ এম্বাৰ হিয়াৰ্ডৰ ওপৰত মানহানিৰ কেছ দিব। আৰু তাৰ পিছতে 2019ত জনি ডেপে এম্বাৰ হিয়াৰ্ডৰ ওপৰত $50 মিলিয়ন মানহানি কেছ ৰুজু কৰে। আৰু যেতিয়া তেওঁ $50 মিলিয়ন মানহানি কেছ কৰিছিল, তেতিয়া এম্বাৰ হিয়াৰ্ডে আকৌ ওলোটাই জনি ডেপৰ ওপৰত $100 মিলিয়ন মানহানিৰ কেছ কৰিছিল। কাৰণ সেই সময়ত জনি ডেপে তেওঁক কৈছিলে যে তেওঁ এজনী মিছলীয়া হয়। আৰু বন্ধুসকল, যিহেতু 2020 আৰু 21 চনত ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে কোভিডৰ কাৰণে লকডাউন চলি আছিলে, সেইবাবে তেওঁলোকৰ কোৰ্টত কেছটো আহি পাওঁতে কিছু দেৰি হ'ল। আৰু যোৱা সপ্তাহৰ পৰা তেওঁলোকৰ কেছটো ভাৰ্জিনিয়া আদালতত আৰম্ভ হৈছে। আৰু যেতিয়া এই কেছটো আৰম্ভ হ'বলৈ ধৰিলে, তেতিয়া সকলো মানুহে লক্ষ্য কৰিলে যে সঁচাকৈ এম্বাৰ হিয়াৰ্ডে জনি ডেপৰ ওপৰত নানা ধৰণৰ মিছা এলিগেশ্যন লগাই আছিল। কাৰণ জনি ডেপে বহুকেইটা ভিডিঅ', ফটো আৰু লগতে অডিঅ' ৰেকৰ্ডিং তেওঁ কোৰ্টত ছাবমিট কৰিছিল। আৰু কোৰ্টত এইবোৰ ছাবমিট কৰাৰ পাছত দেখা গ'ল যে সঁচাকৈ জনি ডেপে তেওঁক কোনোদিনে অত্যাচাৰ কৰা নাছিল। এম্বাৰ হিয়াৰ্ডেহে জনি ডেপক নানা ধৰণৰ কটু কথা কৈ আৰু তেওঁৰ ওপৰত হাতো উঠাইছিল। আৰু লগতে জনি ডেপে কেইটামান CCTV ফুটেজো দিয়ে যেতিয়া এম্বাৰ হিয়াৰ্ডে জনি ডেপৰ ঘৰত আছিলে। সেই তেতিয়া এম্বাৰ হিয়াৰ্ডে বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি ইলন মাস্কৰ লগতো ৰিলেশ্যনত আছিলে। আৰু এই ভিডিঅ' ফুটেজটোত দেখিবলৈ পোৱা গৈছে যে কিবা এটা যে সম্পৰ্ক আছিল সেয়া স্পষ্টভাৱে ফুটি উঠিছিল। আৰু অডিঅ' এটা জনি ডেপে কোৰ্টত দিছিল। আৰু এই অডিঅ' ক্লিপটোত এম্বাৰ হিয়াৰ্ডে জনি ডেপক বহু নানান ধৰণৰ কথা কৈছিল। আৰু তাৰ লগতে আৰু এটা কথা কৈছিল যে যিহেতু আপুনি পুৰুষ, যদি আপুনি বাহিৰত কয় মই আপোনাৰ ওপৰত অত্যাচাৰ কৰিছোঁ, তেতিয়াও বাহিৰৰ কোনো মানুহে বিশ্বাস নকৰে। আৰু সেই অডিঅ' ক্লিপটোত এম্বাৰে নিজে স্বীকাৰ কৰিছে যে তেওঁ সঁচাকৈয়ে জনি ডেপৰ ওপৰত আক্ৰমণ কৰিছিল। আৰু লগতে বহুকেইজন মানুহ আগবাঢ়ি আহিছে কেনেকৈ এম্বাৰ হিয়াৰ্ডে জনি ডেপক নানা ধৰণৰ কথা কৈছিল। এম্বাৰ হিয়াৰ্ডে কেতিয়াবা জনি ডেপক এনেকৈ কৈছিল যে আপুনি সদায় অকলে থাকিব লাগিব, আপুনি বুঢ়া হৈ অকলে মৰিব লাগিব। এম্বাৰ হিয়াৰ্ডে কোৰ্টৰ এটা ভিডিঅ' ফুটেজ দেখাইছিল, যিটো ভিডিঅ' ফুটেজত দেখা গৈছিল জনি ডেপে তেওঁৰ কিটচেনত থকা বস্তুবোৰ ভাঙি আছে। কিন্তু যেতিয়া জনি ডেপক এই বিষয়ত সুধিলে, তেতিয়া জনি ডেপে কৈছিল যে যদি সঁচাকৈয়ে তেওঁৰ মৃত্যুৰ প্ৰতি ভয় আছিলে, তেন্তে এই ভিডিঅ'টো কৰি থাকোঁতে তেওঁ মনে মনে কিয় কৰি আছিলে আৰু তেওঁ ভিডিঅ'টোত কিয় হাঁহি আছিলে, বা তেওঁক যিহেতু কোনোদিনে তাত বান্ধি ৰখা হোৱা নাছিল, মই যদি তেওঁৰ ওপৰত ইমানেই বেছি আক্ৰমণ কৰিছিলোঁ, তেতিয়া তেওঁ তাৰ পৰা কিয় গুচি যোৱা নাছিল। আৰু লগতে বন্ধুসকল, জনি ডেপে এটা ঘটনাও জনায় যে এবাৰ তেওঁ নিজৰ ঘৰৰ ভিতৰত থকা বাৰত বহি আছিল আৰু তেওঁৰ ওচৰত এম্বাৰ হিয়াৰ্ডে গৈ 2টা ভদকাৰ বটল লৈছিল। আৰু সেই ভদকাৰ বটল 2টা লৈ তেওঁ অলপ দূৰত গৈ দূৰৰ পৰা জনি ডেপৰ গাত দলিয়াইছিল। আৰু এটা বটল জনি ডেপৰ কাষেৰে পাৰ হৈ গৈছিল আৰু অন্য বটল এটা জনি ডেপৰ হাতখন টেবুলত এনেকৈ আছিল আৰু তেওঁৰ হাতত এইখিনিত লাগি এই আঙুলিটো সম্পূৰ্ণ বেয়া হৈ গৈছিল। পাছত সেই আঙুলিটো জনি ডেপে কাটিছিল, কাৰণ তেওঁ বিচৰা নাছিল যেতিয়া তেওঁ মেডিকেলত যাব যাতে কোনেও গম নাপায় তেওঁৰ ওপৰত এম্বাৰ হিয়াৰ্ডে আক্ৰমণ কৰিছিল। বন্ধুসকল, এজন পুৰুষে তেওঁক বচাবলৈ ইমানখিনি চেষ্টা কৰি আছিল, এটা ৰিলেশ্যন সম্পূৰ্ণ ভালকৈ ৰাখিবলৈ চেষ্টা কৰি আছিল। আৰু বন্ধুসকল, জনি ডেপৰ বৰ্তমান বয়স 58 ইয়াৰ্ছ আৰু এম্বাৰ হিয়াৰ্ডৰ বয়স 35। আৰু জনি ডেপে হলিউডত কাম কৰা এতিয়া 40 বছৰৰ ওপৰত হ'ব। আৰু এই 40 বছৰৰ ভিতৰত হলিউডৰ কোনো এজন মানুহ নাই, হলিউডৰ কোনো এজন এক্ট্ৰেছ নাই যিয়ে জনি ডেপক ক'ব পাৰে যে জনি ডেপে তেওঁলোকক কোনোবা দিন অভদ্ৰ আচৰণ কৰিছিল। আৰু জনি ডেপৰ সাক্ষাৎ কৰিবলৈ বহুত মানুহ ওলাই আহে আৰু সকলোৱে তেওঁক ছাপোৰ্ট কৰিহে কৈছিল। তেওঁৰ লগত কাম কৰা অভিনেত্ৰীৰ লগতে তেওঁৰ আগৰ পত্নী ভেনেছা পেৰাডিছো কৈছিলে যে কোনোদিনে জনি ডেপে তেওঁৰ আগৰ পত্নীক হাত উঠোৱা নাছিল। হাত উঠোৱাটো বাদেই দিয়ক, তেওঁক কোনোদিনে অভদ্ৰ আচৰণো কৰা নাছিল। আৰু তেওঁ কোৰ্টত জানিবলৈ দিয়ে যে তেওঁ নিচা কৰিছিল যদিও, তেওঁ আসক্ত হৈছিল যদিও, তেওঁ কোনোদিনে ইমান বেছিকৈ খোৱা নাছিল যে তেওঁ কোনোবা মানুহ এজনক চিনি নোপোৱা হ'ব, বা তেওঁ কোনোদিনো আউট অফ কণ্ট্ৰললৈকে যোৱা নাছিল। আৰু যিহেতু তেওঁৰ বয়স লাহে লাহে বাঢ়ি আহিব ধৰিছে, আপোনালোকেও নিশ্চয় গম পাব যে 50 পাৰ কৰাৰ পাছত মানুহ এজনে আউট অফ কণ্ট্ৰল হৈ খাব লাগিলে নিশ্চয় তেওঁ কিমান দিন আৰু বাচি থাকিব। আৰু এই ঘটনাটো যেতিয়া লাহে লাহে পোহৰলৈ আহিব ধৰিলে, যেতিয়া এম্বাৰ হিয়াৰ্ডৰ আচল কথাবোৰ বাহিৰলৈ আহিব ধৰিলে, এইটো সময়ত এম্বাৰ হিয়াৰ্ডৰ হৈ ছাপৰ্টত অহা মানুহসকল, এম্বাৰ হিয়াৰ্ডৰ ছাপৰ্টত অহা ফেন্সসকল বৰ্তমান নিৰুপায় হৈ গৈছে। কাৰণ এতিয়া সকলোৱে বুজি উঠিছে
যে যদি কোনোবা এজনী ছোৱালীয়ে কোনোবা এজন মতা মানুহৰ ওপৰত কিবা এটা কেছ দিয়ে তেন্তে সেই কেছটো সঁচা নহ'ব বিশ্বতে। আজি ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে বহু পুৰুষে নিৰ্যাতিত হৈ আছে নিজৰ পত্নীৰ হাতত, নিজৰ গাৰ্লফ্ৰেণ্ডৰ হাতত, কিন্তু আমাৰ সমাজে কেতিয়াও বিশ্বাস কৰি নলয় যে কোনোবা ছোৱালী এজনীয়ে ল'ৰা এজনকো অত্যাচাৰ কৰিব পাৰিব। আৰু সেইকাৰণে হয়তো জনি দেপক এম্বাৰ হিয়াৰ্ডে ইমান বেয়াকৈ ক'ব, কাৰণ তেওঁ ভালকৈ জানিছিল যে ছোৱালীজনী মিছা হওক সঁচা হওক, যদি তেওঁ কিবা এটা কথা কয় সেই পুৰুষজনৰ কথা শুনাৰ আগতে মানুহসকলে তেওঁক জাজ কৰিব ধৰে। বন্ধুসকল, আজিৰ এই কাহিনীটোৰ পৰা আমি শিকিব পাৰোঁ যে যদি আপোনাৰ মোৰ হাতত ইমানখিনি টকা নাই, যদি আপোনাৰ মোৰ হাতত মেনশ্যন নাই, যদি আপোনাৰ মোৰ স্বভাৱ চৰিত্ৰ ভাল হয়, বা যদি আমি বিয়া পতা ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰ ভাল হয়, তেন্তে এটা পৰিয়াল সুখী থাকিবলৈ ইয়াতকৈ বেছি বস্তু একোৱেই দৰকাৰ নহয়। কাৰণ যিজন মানুহে মৰম সন্মান কৰিব সেই মানুহজনৰ লগত যদি এসাঁজ খোৱাও নাযায় তেতিয়াও শান্তিত থাকিব পৰা যায়। আৰু যদি আপোনাৰ হাতত কোটি কোটি টকা থকাৰ পাছতো আপুনি যেতিয়া ঘৰত অত্যাচাৰৰ সন্মুখীন হ'ব, আপোনাক যেতিয়া ঘৰত নিজৰ পত্নীয়ে অত্যাচাৰ কৰিব, তেতিয়া আপোনাৰ জীৱন নৰকতকৈ বেছি কষ্টকৰ হৈ পৰিব। বন্ধুসকল, আজিৰ এই কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টছ কৰি নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।